Welcome to Pinky Official. হে এভৰিৱান তো কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই পিংকি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছো কথাটো এনেকুৱা যে ৰাতিপুৱা আমি 6টা বাজতে ইমান ঠাণ্ডা জাগাত মানে মোবাইলটো লৈ পেলাই যে সন্মুখৰ আগত মানে ভিডিঅ' বনাম হেতু মানে সক্ষম নহয় সেইকাৰণে মই এনেকৈ ব্লগটো দিছো আশা কৰিলো আপোনালোকে ভাল পাব আৰু লৰাছলিৰ লগত যেহেতু জানে নিজৰ লগত লৰাছলিকো উলিয়াব লাগে বহুত কাম থাকে সিহঁতৰ লগত সেইকাৰণে মানে ভিডিঅ'টো এনেকুৱা দিছো আৰু এখন হৈছে মাৰ্কেট বহুত দাম বস্তুবিলাকৰ তথাপিও কিবা কিবি লৈছো কিন্তু ফেন্সি বস্তু বহুত আছে কিন্তু দাম একদম জুইচাই দাম এইবিলাক অৰেঞ্জটো অৰুণাচলত বহুত কমত ল'ব লাগে কিন্তু ইয়াতো বহুতেই দাম কৈছে তথাপিও আমি কিবা খালো আৰু লৈ পেলাই আৰু এই গাড়ীবিলাক যে ৰখি আছে দেখিছে এই গাড়ীবিলাকত মানে মানুহবিলাক একেবাৰে আমি যোন জাগাত যাম সিহঁতে সেই জাগাতে যাবলৈ কাৰণে ৰৈ আছে মানে চেলাপাছ আৰু টাৱাং আমি মানে খুদিবলৈ ৰৈছিলো যে যাব পাৰিনে নাই ওপৰলে বহুতে কৈছে মানে গাড়ীকিখনে কৈছে এতিয়া যাবলৈ বহুত অসুবিধা কাৰণ এতিয়া পৰি আছে ব্লেক আইচটো আপোনাৰ এনেকুৱা বস্তু যে আপুনি মানে যোনবিলাক বৰফ জমা হৈ মানে গোট খাই যায় হেতু মানে একদম পাথৰ নিচিনা হৈ যায় হেতু আইচ ইমান ডেঞ্জাৰ যে আপোনাৰ গাড়ীখন মানে তললৈ পেলাই দিব পাৰা ক্ষমতা থাকে সেইকাৰণে আমি মানে খুদি কৰি গৈ আছো চেইন লাগে গাড়ীত চেইন চকাত বান্ধিব লাগে কিন্তু আমাৰ ড্ৰাইভাৰজনে চকাত চেইন নিবলৈ পাহৰি থাকিলে সেইকাৰণে আমি ৰছী বান্ধিয়ে গৈছো ৰছী বান্ধিও যাব পাৰি আৰু এই অকমান সিহঁতে এইখিনিতে বৰফ ষ্টাৰ্ট হৈ সিহঁতে খেলিবলৈ আৰম্ভ কৰিলে আমি যিমান এক্সপেক্ট কৰিছিলো সিমানগে নহলগে আৰু যেনেকুৱা ভাবিছিলো যে আমি ফুৰিম কৰিম ধুনীয়াকৈ হেৰি কৰিম তেনেকুৱা মানে একো কৰিব নোৱাৰিলো এক্টিভিটি মই মানে মোৰ সাজেষ্টৰ মতে আপোনালোকে এতিয়া নগৈ অক্টোবৰ নৱেম্বৰ মানত যাব তেতিয়া মানে বহুত ভাল থাকে আমি বৰফ চাবলৈ গৈছিলো কাৰণে এইটো সিজনত গলো কিন্তু এইটো সিজনত যোৱা বেকাৰ আৰু মানে আপুনি ল'ৰা ছোৱালী লৈ কেতিয়াও যাব আপোনালোকে যদি এডভেঞ্চাৰ ভাল পায় ডেকা ল'ৰা ছোৱালী এইনতে যাব পাৰে আৰু ল'ৰা ছোৱালী লৈ নহয় কাৰণ ওপৰলৈ যাওঁতে অক্সিজেনৰ কমি বহুত হৈ যায় সৰুজনীয়ে বহুত বমি কৰিলে বহুত কথা হ'ল এয়া জেচিবি দি হেৰি বৰফবিলাক সাইড কৰিছে আৰু আমি এয়া সন্ধিয়া টাইমত আমি গ'লো এই বৌদ্ধ মন্দিৰ ইহঁতে এনেও মন্দিৰ নামঘৰ এইবিলাক খুব ভাল পায় আদ্ৰিকাহঁতে সেইকাৰণে আমি তালৈ লৈ গ'লো সিহঁতে ইয়াতে মানে পুৰা এনজয় কৰিলে যিমানকণ সময় থাকিলো সিহঁতে ইয়াতে ফূৰ্তি কৰিবলৈ পালে আৰু এয়া মোক সুধি আছে তুমি ব্লগ বনোৱা নেকি মই মানে বনাওঁ বুলি কৈছোঁ কিন্তু মোৰ এনেকুৱা আৰু পাব্লিকৰ ওচৰত লাজ লাগে এইটোৱে বেয়া কথা কিন্তু তথাপি নতুন ব্লগাৰ যিহেতু লাজ লাগিব অকণমান এনেকৈ কেতিয়াও কৰা নাই আৰু যিমানটো পাৰিছোঁ কেপচাৰ কৰিছোঁ আৰু ভিডিঅ' আপোনালোকে আশা কৰিলোঁ ভাল পাব সিহঁতে ইয়াতে দৌৰি একদম পুৰা ফূৰ্তি কৰিছে কাৰণ পুৰা ফ্ৰী পাইছে জাগাটো আৰু এয়া চাওকচোন ভিউটো বহুত ধুনীয়া এনে অৰুণাচলৰ চাবলৈ গ'লে যোনে মাউণ্টেইন এনেকুৱা ভাল পায় সিহঁতৰ কাৰণে বহুত ভাল হ'ব আৰু এয়া আমি এইটো উইচ কিবা মনত থাকিলে আপোনালোকে উইচ মাঙিব পাৰে এনেকৈ ঘূৰাব লাগে এয়া আমি এয়া এক্টিভিটি কৰিলোঁ আৰু ইহঁতে অলপ খেলা ধূলা কৰিলে ভিডিঅ'টো ইমানেই আছিলে ভাল আশা কৰিলোঁ ভাল পাব ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ পিছত ক'বালৈ ফুৰিবলৈ গ'লে মই এনেকুৱা জাগালৈ গ'লে মই আকৌ ভ্লগ বনাম এবাৰ ট্ৰাই কৰিম মানে ভাল কৰিবলৈ যেনেকৈ মানে ভ্লগ বনাই ভ্লগাৰবিলাকে তেনেকৈ বনাম এনেও আমি টাৱাং আকৌ যাম এতিয়া নহয় আকৌ যাম এতিয়া গম পালোঁ কোনটো ছিজনত যাব লাগে এতিয়া যাম আৰু কিন্তু ভালে লাগিলে একে বেয়া লাগিছে বুলিও নকওঁ ভালে লাগিলে যিমানটো ভাবিছিলোঁ সিমানটো নহ'লগে যদিও মানে একে বেয়াও লগা নাই তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই